নমস্কাৰ, আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে। 28 নৱেম্বৰৰ ভিতৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ দাবী জনাইছে ষষ্ঠ অনুসূচী দাবী সমিতিৰ প্ৰাক্তন সভাপতি তথা গোৱালপাৰা জিলা পৰিষদৰ বিজেপি সদস্য কুশধ্বজ ৰংখই। দুধনৈ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত ষষ্ঠ অনুসূচী দাবী সমিতিৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয়, যদিহে 28 নৱেম্বৰৰ ভিতৰত ৰাভা হাছং পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা নহয়, পূৰ্বে ঘোষিত প্ৰতীকী অনশন আন্দোলনৰ কাৰ্যসূচী পুনৰাই গ্ৰহণ কৰা হ'ব। উল্লেখ্য যে যোৱা 12 নৱেম্বৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত 6 ৰাভা জাতীয় সংগঠন, নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা জাতীয় পৰিষদ আৰু সদৌ ৰাভা কৃষ্টি সন্মিলনৰ নেতৃবৃন্দই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণৰ লগতে ৰাভা জনগোষ্ঠীৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আলোচনাত মিলিত হৈছিল। ইফালে ASCRDA 2017 বিধেয়কখনত ৰাভা হাছং পৰিষদ এলেকাৰ 378খন অন্তৰ্ভুক্ত ৰাজহ গাঁও সংশোধনী বিলৰ জৰিয়তে কৰ্তন কৰাৰ বাবে ৰাজ্য চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে কুশধ্বজ ৰংখই। পৰহি অৰ্থাৎ 12 নৱেম্বৰ 2020 তাৰিখে ৰাভা জাতীয় 6 সংগঠন, নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা জাতীয় পৰিষদ আৰু সদৌ ৰাভা কৃষ্টি সন্মিলনৰ নেতৃত্বৰ লগতে RSCৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভাৰ সৈতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত স্বাস্থ্য মন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱৰ সমন্বিতে অসম চৰকাৰৰ অধীনৰ কৰ্তৃপক্ষৰ লগত এক সৌহাৰ্দ্যমূলক আলোচনাত মিলিত হয় আৰু 15 দিনৰ ভিতৰত অৰ্থাৎ 13 নৱেম্বৰ 2020 পৰা গণনা কৰিলে 28 নৱেম্বৰ 2020 তাৰিখৰ ভিতৰত RSCক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী বিত্ত স্বাস্থ্য মন্ত্ৰীয়ে পূৰ্বৰ দৰেই পুনৰ আশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ পোৱাৰ বাবে 1993 চনৰ পৰা সংগ্ৰাম কৰি অহা ব্যক্তি হিচাপে আৰু ষষ্ঠ অনুসূচীত দাবী সমিতিৰ প্ৰাক্তন সভাপতি হিচাপে আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে বিজেপি নেতৃত্বে অসম চৰকাৰৰ সুদীৰ্ঘ 4 বছৰ 6 মাহ আৰু 2019 চনতে কেবিনেট সিদ্ধান্ত মৰ্মে প্ৰায় 10 মাহ কাল উকলি যোৱাৰ পিছতো ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ RSCক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণৰ প্ৰস্তাৱ কেন্দ্ৰ চৰকাৰলৈ কিয় আৰু কি কাৰণত প্ৰেৰণ কৰিব নোৱাৰিলে ই এক ৰহস্যৰ আৱৰ্তত শৃংখলিত হৈছে বুলি ধাৰণা কৰিব পাৰি নেকি?